সততে উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰখনে সকলো ৰাইজৰ বাবে উন্নয়নমুখী কাম কৰিছেনে নাই এইটো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে উপলব্ধি কৰিব পাৰিব। আচলতে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা অন্যান্য মন্ত্ৰীসকলেও অসমত বহুত উন্নয়ন হৈছে বা সকলোৱে পকী ঘৰ পাইছে, সকলো মানুহক চৰকাৰী আঁচনিয়ে ঢুকি পাইছে ইত্যাদি নানান ধৰণৰ কথা ৰাইজৰ আগত কৈ আহিছে। কিন্তু আমি যেতিয়া দুখীয়া আৰ্ত ৰাইজৰ মাজত সোমাই ৰাইজৰ লগত কথা পাতিলোঁ, বহু ৰাইজ কিন্তু এনেও আছে বৰ্তমানো যিসকল ৰাইজে বৰ্তমানৰ চৰকাৰৰ আঁচনিসমূহৰ দ্বাৰা লাভান্বিত হোৱা নাই। আমি আম আদমি পাৰ্টীৰ সতীৰ্থসকলৰ লগত লৈ যেতিয়া আমি সেই ৰাইজসকলৰ লগ কৰিলোঁ, বহু ৰাইজে কিন্তু ক্ষোভত ভাগি পৰিল আৰু তেওঁলোকৰ ক্ষোভসমূহ এই ভিডিঅ'টোতে প্ৰকাশ পাইছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু তেওঁলোকে কি ধৰণে দুখ কৰিছে সেইটো তাত প্ৰকাশ পাইছে। যি ধৰণে হিতাধিকাৰী আঁচনিসমূহৰ অধীনত তেওঁলোক লাভান্বিত হ'ব লাগিছিলে, সেইদৰে কিন্তু বহু ক্ষেত্ৰত বহু ৰাইজ উপকৃত হোৱা নাই আৰু সেইটো ভিডিঅ'টোত সুন্দৰকৈ প্ৰকাশ পাইছে। তেওঁলোকৰ মুখেৰে শুনো আহক তেওঁলোকে কিদৰে ক্ষোভত ভাগি পৰিছে। ফটো কৰি পেলাই পঞ্চায়তলৈও দিছে, একো কৰিও কাম নাই। DC ওচৰলৈ গ'লোঁ, 2 ঘণ্টা গৈছোঁ পুলিচকেইটাৰ ওচৰত গৈ মোৰ তিতা কেহা লাগিছে। DC সেইখন কোনোবা এটাক দিলে 2 মাহমানৰ পিছত আহিব বুলি ক'লে। DC পৰা কোনোৱেই নাই। তাৰমানে ফটোৰ সময়ত চব আহিব মানে আমাক একো নালাগেও, ভোটো দিবলৈ নাই। আপোনাৰ মই ক্ষোভখিনি বুজি পাইছোঁ, তথাপিও আপোনাক কৈছোঁ যে আমি চেষ্টা কৰিম, আমি লিখিম চৰকাৰলৈ। সেই চেষ্টা কৰালে জীৱনেই যাবগৈ। বৰ্মা মোৰ ফালে চাওকচোন, আপুনি চাই পেলাই মোৰ ফালে কওক। হিমন্তক মই এদিন লগ কৰিম তাৰমানে কি দিয়ে তেওঁ নিজ হাতে দিবলৈ। মই মিটিঙত দি থৈছোঁ, মিটিঙত এখন নিজ হাতে দিছোঁ। সেই অফিচলৈ সোমাবলৈ নোৱাৰে বোলে আপুনি কেনেকৈ সোমালে, বোৰ তলে সৰকিও সোমাই এখন কাগজ দিছিলোঁ, সেয়া দিলোঁ। অজন্তা চহী মোৰ গাঁৱৰ দৰত ভৰি আছে এতিয়া নাই, গোটেইখনতে নাই মোৰ কাৰণে। আৰু এয়া বৰ্মাগৰাকী ইমান ক্ষোভিত হ'ল, তেওঁ দুখো কৰিছে আৰু এয়া বৰ্তা বিচনাত পৰি আছে, পক্ষাঘাতত আক্ৰান্ত হৈ তেওঁ বিচনাত পৰি আছে। এতিয়ালৈকে তেওঁ বিশেষ সা সুবিধাও পোৱা নাই। এই হাতখন চক ৰাইজ, তেওঁ লৰচৰ কৰিব নোৱাৰে। কিন্তু চৰকাৰৰ ঘৰত এইবিলাকৰ একো সুবিধা নাই। কিন্তু ব্যক্তিগতভাৱে তেখেতক ফিজিঅ'থেৰাপি চিকিৎসাৰ প্ৰয়োজন। তেখেতে ফিজিঅ'থেৰাপি কেনেকৈ কৰিব? 500,000 টকা দি তেখেতে থেৰাপি ক্লিনিকত গৈ পেলাই কৰিবগৈ নোৱাৰে। নিজৰ পৰিয়ালটো চলিবৰ কাৰণে তেখেতসকলৰ সংঘৰ্ষ কৰি থাকিবলগীয়া হৈছে। তেনে ক্ষেত্ৰত চৰকাৰী ব্যৱস্থাবিলাকত চকু দিয়া উচিত। গতিকে বৰ্মাগৰাকী অত্যন্ত আশাহত হৈছে, দুখিত হৈছে। ল'ৰাজনৰ সংস্থাপন নহ'ল। চৰকাৰৰ দুৱাৰে দুৱাৰে তেওঁলোকে গ'ল, গৃহ আঁচনিৰ কাৰণে, অন্যান্য সা সুবিধাসমূহৰ কাৰণে একো নাপালে। মানুহজনৰ চিকিৎসাৰ ক্ষেত্ৰতো বিশেষ সা সুবিধা পোৱা নাই। অৰুণোদয় আঁচনিও তেওঁলোকক ঢুকি পোৱা নাই। তেনেস্থলত উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰখনে যদি এইটো পৰিস্থিতিত এইদৰে চলি থাকে, প্ৰকৃতাৰ্থত উন্নয়ন হৈছেনে? আমি তেখেতসকলক অনুৰোধ কৰিম, আহক, প্ৰত্যেক গাঁৱে গাঁৱে আহক, ঘৰে ঘৰে আহক। আপোনালোকৰ অধীনত থকা আঁচনিসমূহে আপোনালোকৰ ৰাইজক কৃতাৰ্থ কৰিছেনে নাই, চুব পাৰিছেনে নাই, সেইখিনি বিবেচনা কৰি চাওকহি, আহক। চাওক, এই বৰ্মাগৰাকীৰ ক্ষোভ চাওক। আমি তেখেতসকলৰ তেওঁৰ ওচৰলৈ আহি পেলাই পৰিস্থিতিটো বুজ ল'বলৈ আহোঁতে তেওঁ অত্যন্ত ক্ষোভিত হৈ গ'ল যে কংগ্ৰেছ চৰকাৰৰ দিনতে হওক বা BJPৰ দিনতেই হওক তেওঁলোকে একো সুবিধা নাপালে। ল'ৰাজনৰ আজি কিবা সংস্থাপন এটা নহ'ল। তেওঁ, মই নাম নকওঁ এতিয়া, বিশেষ 2-3জন পলিটিকেল লিডাৰৰ লগতো ঘূৰিলে, কিন্তু তেওঁলোক অকণো বেনিফিট নহ'ল। আৰু বৰ্মাগৰাকীয়ে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে, DCৰ ওচৰলৈ গৈছে, অজন্তা বাইদেউ ডাঙৰীয়ানীৰ ওচৰত মেমৰেণ্ডাম দিছে, শিল্পৰ কাৰণে সহায়ৰ হাত বিচাৰিছে। তেওঁলোকে চৰকাৰী একো সা সুবিধা পোৱা নাই। না খোৱা পানীৰ ব্যৱস্থা হৈছে, না ৰাস্তা পদূলিৰ ব্যৱস্থা হৈছে, নে গৃহ নিৰ্মাণ আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ কিবা তেওঁলোকে এতিয়ালৈকে বৰ্তমানলৈকে সুবিধা পালে বা তেওঁলোকে অৰুণোদয় আঁচনি কিবা সুবিধা পাইছে, তেওঁলোকে বৰ্তমানলৈকে একো পোৱা নাই। আৰু যেতিয়া আহি মই বৰ্মাগৰাকীক সুধিলোঁ, তেওঁ ক'লে যে আৰু কোনো পাৰ্টীক তেওঁ ভোট নিদিয়ে, কোনো পলিটিকেল পাৰ্টীক তেওঁ বিশ্বাস নকৰে। তেওঁলোকৰ দুখ পাই অন্তৰত আঘাতপ্ৰাপ্ত হৈ যিকোনো ৰাজনৈতিক দলৰ প্ৰতি আস্থা উঠি গৈছে। আৰু বৰ্মাগৰাকীৰ ভাষ্যমতে কৈছে যে এছামে পুৱাই পায় আৰু চোৱাই চায়। গতিকে ৰাইজসকল, অনাগত দিনত আপোনালোকেই বিবেচনা কৰক, এখন শুদ্ধ সত্য চৰকাৰ আনি যাতে অন্যায়ৰ বিৰুদ্ধে মাত মতা, অন্যায়ক জাৰুলৈ নিষ্কাশন কৰা চৰকাৰখনক সহায় কৰি আমাৰ আম আদমি পাৰ্টীটোক বলিষ্ঠ কৰক। ধন্যবাদ।